বৰজানত ভাৰতীয় জনতা যুৱ মৰ্চাৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত। কাৰ্বি আংলঙৰ আপাৰ পাঞ্জান অঞ্চলত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অকৰ্মণ্যতা। মিলিপ মণ্ডল কমিটিৰ কাৰ্যালয়ত মহিলা মৰ্চাৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত। ডিফুৰ বিৰলাস্থিত ৰিডেমাৰ ইংলিছ স্কুলত নৱনিৰ্মিত শৌচাগাৰ মুকলি। নমস্কাৰ, পুৱাৰ বাতৰিলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই গংগুত্ৰী বৰা। শুকুৰবাৰে ডিফুৰ ৰিডেমাৰ ইংলিছ স্কুলৰ নৱনিৰ্মিত শৌচাগাৰ মুকলি কৰে CRPFৰ 20 নং বেটেলিয়ানে। চিভিক একশ্যন প্ৰগ্ৰাম 2020-21ৰ অন্তৰ্গত এই শৌচাগাৰ মুকলি কৰে প্ৰাক্তন SES বিষয়া ঠিকে। উল্লেখযোগ্য যে এই অনুষ্ঠানটিত অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ অধ্যাপক ডক্টৰ পল বি সঞ্জিক, লাল খুমুৱেল, এল ৰৌময়, টি ফাইৰেম, এল হাংচাল, মোহন আন্না প্ৰমুখ্যে বহুতো লোক উপস্থিত থাকে। ডিফুৰ পৰা দেৱৰাম কাঠাৰৰ প্ৰতিবেদন, 365 নিউজ ইণ্ডিয়া। Talking to Commandant of IGOP regarding this civic program. Because here we have constructed one toilet block for the students, because around 200 students are studying here in Reedemer School, where they don't have any toilet block. So when we check on the spot, it was very much essential to construct one toilet block and urinal so that we have inaugurated today. So it is a part of the civic program undertaken by CRPF, allotted by the directorate. So every year we are extending this kind of facility to the remote area and the rural area also, where the needs of the toilets or like bus stands, and waiting shed is essential. So after surveying on the spot, we are carrying out accordingly as per requirement on the spot. Yeah, in many places also, like where like orphan schools, destitute, the villages in the interior part of the villages like Lambozang, Emrang, we have undertaken so many waiting sheds. Because during rainy seasons, there's no waiting shed. The villagers are suffering due to rain. They don't have any place to take shelter also. For that, we have constructed so many waiting sheds in Boston and toilet block. Like this. শুকুৰবাৰে সুন্দৰটিছা আৰু লংকিৰি কাঠাৰৰ পৌৰহিত্যৰ কাৰ্বি আংলঙৰ হিডিপিস্থিত চেৰিকালচাৰ ডিপাৰ্টমেণ্টৰ প্ৰেক্ষাগৃহত ভাৰতীয় জনতা যুৱ মৰ্চাৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায়। এই সভাত জিলা বিজেপিৰ উপসভাপতি ৰলেন কিলিং উপস্থিত হৈ সকলোকে আগন্তুক নিৰ্বাচনৰ বাবে সাজু হ'বলৈ আহ্বান জনায়। উল্লেখযোগ্য যে উক্ত সভাত জিলা বিজেপিৰ আহ্বায়ক বচন ৰংফাৰ, ক্ৰিছ ৰংফাৰ, চাৰসিং টিছ, আনন্দ কিলিং, সুন্দৰ ইংটি, সুনাৰাম সিংনাৰ, চাংমিলি তেৰণপিৰ প্ৰমুখ্যে বহুতো বিজেপি কৰ্মী উপস্থিত থাকে। নিৰ্বাচন চমু চাপি অহাৰ লগে লগে যেনেদৰে ৰাজনৈতিক নেতাসকলে উঠি পৰি লাগিছে, এইবেলি তেনেদৰে জাগি উঠিছে বছৰ বছৰ ধৰি চৰকাৰী আঁচনিৰ পৰা বঞ্চিত ৰাইজসকলো। তেনে এক উদাহৰণ হৈছে কাৰ্বি আংলঙৰ পাঞ্জান। কাৰ্বি আংলং চাৰিটা পৰিষদৰ 25 নং নিলিপ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত আপাৰ পাঞ্জান অঞ্চলৰ ৰামলেখথে গাঁওবাসীয়ে আজি গুপতি লাভ নকৰিলে বিশুদ্ধ খোৱাপানীৰ সুবিধা। উল্লেখযোগ্য যে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এটি আঁচনি গাঁওবাসীয়ে লাভ কৰিছিল যদিও উক্ত আঁচনি যন্ত্ৰপাতি বিগত 45 বছৰ ধৰি বিকল হৈ পৰাত নিজে খন্দা খোৱাপানীৰ পান কৰিবলৈ বাধ্য হয় স্থানীয় ৰাইজ। আমাৰ এই প্ৰতিবেদনৰ আগত গাঁওবাসীৰ কাৰ্বি আংলঙৰ CEMৰ ওচৰত এটাই অনুৰোধ যাতে তেওঁলোকৰ খোৱাপানীৰ ব্যৱস্থা কৰি দিয়ে। Ladak abangke apar panjan ram lekhe rong lapen poisa ki rong ladak ki junong le ajuding ulo atle labang so scheme bangke 1974 si scheme deng lo kasi labang so scheme along 1974 pe non 45 years pleng tang lo pleng det pe na bangke lekhe rong ana bangke ki junong le non nikan pot rock ana bangke junong le
শুকুৰবাৰে কাৰ্বি আংলঙৰ নীলিপ মণ্ডল কমিটিৰ কাৰ্যালয়ত বিজেপি মহিলা মৰ্চাৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায়। ফুদাং ফাংচপিৰ তত্বাৱধানত অনুষ্ঠিত এই সভাত নীলিপ লোকেল MSc পবিত্ৰা ৰংপিক কাৰ্বি পোহৰে সম্বৰ্ধনা জনায়। আনপিনে ভাৰতীয় জনতা যুৱ মৰ্চাৰ EKADC ইলিছ তেৰণপি, নীলিপ মণ্ডল কমিটিৰ সভাপতি বাপুৰাম তেৰণৰ উপৰিও সাধাৰণ সম্পাদক ৰিলিপচন তেৰণৰ প্ৰমুখ্যে বহুতো বিজেপি মহিলা মৰ্চাৰ সভাপতি আৰু সম্পাদকসকলো উপস্থিত থাকে। নীলিপৰ পৰা মেছেজ তেৰণৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া। আজিৰ বাতৰি ইমানেই। ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই বিদায় লৈছো। চাই থাকিব 365 নিউজ ইণ্ডিয়া।